আজি মই বনাব ওলাইছোঁ মই ভাল পোৱা তিল আৰু আলুৰ চব্জি আৰু লগতে বনাইছোঁ মাটি দালি আৰু বিলাহী দি। তাতে এতিয়া মাটি দালিখিনি মই তিলখিনি ভাজিবৰ কাৰণে কেৰাহীখন উঠাই দিলোঁ। আনফালে মই কুকাৰটোতে মাটি দালি আৰু বিলাহীখিনি কাটি দি দিলোঁ আৰু সকলোবোৰ ৰেডি কৰি লৈ মই ইয়াতে নিমখ দিলোঁ সোৱাদ অনুসৰি আৰু পানীখিনি দি কুকাৰত বহাই দিলোঁ। হালধি অকণো দিছোঁ আৰু লগতে মিঠাতেল অকণমানো দিছোঁ আৰু এইফালে কুকাৰটো মই ইয়াত বহাই দিম। এতিয়া চিটি মৰালৈকে বাকীখিনি কাম কৰি থাকিম আৰু এতিয়া মই কেৰাহীখন ভালদৰে গৰম কৰি লৈ তিলখিনি ভাজি ল'ম। ইমানেই ভাজিম যাতে মোহাৰি হাতেৰে চাই থাকিম অকণমান ফুট 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 শব্দ এটা অহা লাগে মই এইখিনি কাঢ়ি লৈ ঠাণ্ডা হোৱালে থালি এখনত বাকি থৈ দিম আৰু বাকীখিনি মই ৰেডি কৰি থাকিম। আদা নহৰু পেষ্ট আলুখিনি কাটিম। বাকী ভিডিঅ'টো চাই গৈ থাকক আৰু লগতে চাহো বনাবলগীয়া হ'ল আৰু মই আদা নহৰুখিনি গুচাই ল'লোঁ আৰু এতিয়া চিটি মাৰি দিলে আৰু এতিয়া মই মিক্সিত পিচি ল'ম। তিলৰ গুড়াখিনি গুড়া হৈ গ'ল আৰু নেমু লৈছোঁ আৰু জলকীয়া অলপ সৰহকৈ লাগিব। অলপ বেছি জ্বলা আৰু টেঙা হ'লেহে ভাল লাগিব। আদা নহৰু পেষ্টটো লৈ ল'লোঁ আৰু জলকীয়াখিনি কেইটামান সৰহকৈ কাটি ল'লোঁ। তাৰপিছত নিমখ লৈ লৈছোঁ। কেৰাহীখন ভালকৈ গৰম হোৱাৰ পাছত তেলটো অলপ সৰহকৈ দি দিম কাৰণ অকণমান আলুখিনি সিজোতে টাইম লাগিবতো। তাৰপিছত তেলখিনি দি ল'লোঁ। এতিয়া আলুখিনি ভাজি ল'ম। ইয়াতে মই আলুখিনি সিজাৰ পাছতহে বাকীখিনি দিম। মই একো দিয়া নাই এতিয়া, পিঁয়াজো দিয়া নাই, আদা নহৰু পেষ্টটো দিয়া নাই, খালি আলুখিনিহে দিছোঁ। তাতে অলপ নিমখ অকণমান আৰু হালধি অকণমান ইয়াত দি দিম। বাহিৰলৈ যাওঁ এতিয়া নেমু এটা আনিবৰ কাৰণে। নেমুত ৰসখিনি অকণমান কমিব। পিছফালে যাওঁ, গছৰ পৰা এটা নেমু ছিঙি লওঁ আৰু পিচি ল'ম ৰসখিনি কিমান ওলায়। এতিয়া আলুখিনি মই প্ৰায় ভাজাটো হৈয়ে গ'ল আৰু এতিয়া দিছোঁ আদা নহৰু পেষ্টখিনি। এইখিনি ভাজালৈকে আদা নহৰু পেষ্টখিনি অলপ ভাজা হোৱালৈকে জলকীয়া দি কিনে ভাজি থাকিম। খাই কিন্তু বহুত টেষ্টি লাগে দেই। আপোনালোকে খাইছেনে নাই জনাবচোন। তিল আৰু আলুৰ এনেকুৱা এটা চব্জি টেঙা দি আৰু জলকীয়া দি খাইতো বহুত ভাল লাগে বাৰু। এতিয়া নেমু অলপ সৰহকৈ পিচি ল'লোঁ, চেপি ল'লোঁ বাতি এটাত আৰু ইয়াতে আলুখিনি প্ৰায় ভাজা হৈয়ে গ'ল আৰু জলকীয়াখিনি চাওকচোন ৰঙাকৈ জিলিকি আছে। মোৰ মাতটো অলপ ভাঙি আছে কাৰণ চৰ্দি লাগি আছে যে মাতটো একদম ভাঙি আছে। তিলখিনি দি দিলোঁ। এতিয়া অলপ ভালকৈ ভাজিব লাগিব। জুইডাল কমাই থ'ম। ভালকৈ ভাজি ভাজি তিলৰ যেতিয়া তেলটো ওলাই যাব কেৰাহীখনত তেতিয়া আৰু সোৱাদ হ'ব। গেছৰ ফ্লেমটো অলপ কমাই দিলোঁ। তাৰপিছত এতিয়া নেমু ৰসখিনি দি দিম। জলকীয়া, নেমু ৰস আৰু নিমখ আটাইবোৰ সমান পৰিমাণৰ হ'লে বহুত টেষ্টি হ'ব। আমি বহুত ভাল পাওঁ দেই এইটো খানা আৰু মাটি দালিৰ লগতে ৱাও মোৰ ফেভৰেট হয় মাটি দালি বিলাহী আৰু তিলৰ ভাজিখিনি অলমষ্ট ৰেডি। এতিয়া এইখন কেৰাহীতে মই মাটি দালিখিনি তেল মাৰি দিম। ধোৱা নাই কাৰণ চাফাই হৈ আছে। আদা নহৰু তেজপাত দি লৈ মাটি দালিখিনি বহাই দিলোঁ। মাটি দালি কোনে কোনে ভাল পায় বাৰু খাই। আৰু মই ইয়াত অকণমান ধনিয়া দিলে ভাল লাগিব। তাৰপিছত ধনিয়া কেইডালমান আনিলোঁ বাৰীৰ পিছফালৰ পৰা, তাৰপিছত কাটি ল'লোঁ ধুনীয়াকৈ। এতিয়া দি দিলোঁ। তৰকাৰীখিনি বহুত ধুনীয়া গোন্ধ ওলাইছে আৰু ইমান ধুনীয়াকৈ উতলি আছে। তৰকাৰী ৰেডি হৈ গ'ল, ভাজিও ৰেডি হৈ গ'ল। আমি এতিয়া ভাত খাম। ভাত খোৱাটো নেদেখুৱাওঁ দেই। এতিয়া এটা বেলেগ এটা ভাজি বনাব লাগিব। আকৌ আলু এটা ভাজিব লাগিব কাৰণ মায়ে নাখায়, তিলো নাখায়, মাটি দালিও নাখায়, লগতে প্ৰসাদো খাই আছোঁ। আলু ভাজিটো বহাই দিলোঁ। এতিয়ালৈ বাই। ভিডিঅ'টো চাই ভাল পালে জনাব দেই। লাইক শ্বেয়াৰ কমেণ্ট কৰিব।